আসসালামু আলাইকুম, নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ আৰু বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ আৰু JK ডাইনামিক বয় চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন আৰু বিশেষ দিনটোনো কি, আজি হ'ল 5 ডিচেম্বৰ। আজি মোৰ এনিভাৰ্চাৰী, ফাৰ্ষ্ট মেৰেজ এনিভাৰ্চাৰী হয় আৰু এই মেৰেজ এনিভাৰ্চাৰীৰ কাৰণে আজি কি কি আয়োজন কৰা হৈছে আপোনালোক সকলো দেখুৱাম আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকিব। আৰু যিমানখিনি হয়, ভিডিঅ'টো কিমান দীঘল হয় নাজানো, তথাপিও আপোনালোকক ভিডিঅ'টো দেখুৱাম ভিতৰত কি হয় আৰু কি আনিব, দাদাই কি দিছে সকলো আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ভিডিঅ' চাবলৈ, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ' আহিলে আপোনালোকে পাই থাকিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজি মোৰ মানুহজনীৰ পৰীক্ষা আছিলে আৰু BA থাৰ্ড চেমৰ এতিয়া বৰ্তমান ফাইনেল চলি আছিলে আজিৰ দিনটোতে, আৰু তাকে আনিবৰ কাৰণে গৈ আছোঁ কলিয়াবৰ কলেজলৈ। সন্ধিয়া হৈ গ'ল চাওঁতে আৰু এয়া ৰৈ আছে মোৰ লগত যাবৰ কাৰণে আকৌ ঘৰলৈ। আৰু সন্ধিয়া হ'ল আৰু এয়া আনিবলৈ কেক আনিবৰ কাৰণে গ'লোঁ দাদাৰ লগত, আৰু দাদাহঁতে বহুতে যোনটো গিফ্ট দিছিলে আৰু সেই কেকটো আনিবৰ কাৰণে বনাব দিছিলে য'ত সিদ্ধান্তত, আৰু আনিবৰ কাৰণে গ'লোঁ আৰু আহি আছোঁ আৰু পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ কি হয় ঘৰত গৈ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। সকলোৰে ফূৰ্তি, পূৰা বনোৱা সিজোৱাত ব্যস্ত আৰু কি কৰিম কি নকৰিম চব তেনেকৈ আছে, আৰু তাৰ মাজতে মই ভিডিঅ'টো কৰিলোঁগৈ সকলোকে দেখুৱাই। লগতে চাহৰ নাস্তা ৰেডি হ'ল আৰু সকলোৱে চাহ খাব বহিলোঁ। আৰু আমাৰ বাইদেউৱেতো পূৰা লাজ কৰে, লাজৰ মাজতো আৰু ভিডিঅ'টো কৰিলোঁ। আমাৰ বৌৰ ভনীয়েক হয়, মাহী ছোৱালী। চাওঁতে কেক কটাৰ সময় হ'ল আৰু কেক কটাৰ সময়ত সকলোৱে প্ৰথমতে বোলে এখন ফটো উঠোঁ, আৰু দাদাই কেমেৰা লৈ ৰেডি হ'ল ফটো উঠাবৰ কাৰণে। আৰু আপোনালোকৰ থাৰ্মেলখনতো দিছোঁৱেই গিফ্টটো কি দিছিলে বা আৰু বৈ আচৰিত গিফ্টটো, আৰু তাকে এতিয়া চাব কি গিফ্ট দিছিলে আপোনালোকক দেখুৱাই আছোঁ আৰু চাই থাকিব হা। গিফ্টটো এতিয়া খুলিম, কি গিফ্ট ওলাই আপোনালোকে চাই থাকক ভিডিঅ'টো, নাহাঁহিব খালি। আৰু কেনেকুৱা লাগিল ভিডিঅ'টো চাই আপোনালোকে জনাব কমেণ্টত, আৰু গিফ্টটো কেনেকুৱা লাগিল, গিফ্টটো কেনেকুৱা দেখিলে।
সোনকালে যাবগৈ কাৰণে আমাৰ বাৰ ভাতকেইটা তেওঁক দি দিলোঁ ফ্ৰাই কৰি আকৌ থৈ আহিম খাহী মাংস। আপোনালোকে আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে মৰম দিব। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।